আজিৰ পৰা প্ৰায় ৩৬০ বছৰ আগতে মোগল মিস্ত্ৰীসকলে বা মোগল ইঞ্জিনিয়াৰসকলে তাজমহল বনাইছিল। চাওক, আমি চবে জানো যে শ্বাহজাহানে তাজমহল বনাইছিল নিজৰ প্ৰেয়সী মমতাজ মৰাৰ পিছত প্ৰেমটো অমৰ কৰি থাকিবৰ কাৰণে। আৰু এটা তাজমহল বনাওঁতে এটা প্ৰব্লেম হৈছিলে কি, ধৰি লওক এইটো তাজমহল আৰু তাৰ কাষত যিবিলাক ওখ ওখ খুঁটা। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল মনজিত বৰা ভ্লগছ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক তাজমহলৰ কিছুমান টেকন'লজিৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। আমি জানোৱেই এটা তাজমহল কিমান এটা ধুনীয়া অট্টালিকা। আজিৰ পৰা প্ৰায় ৩৬০ বছৰ আগতে মোগল মিস্ত্ৰীসকলে বা মোগল ইঞ্জিনিয়াৰসকলে তাজমহল বনাইছিলে কিছুমান এনেকুৱা টেকন'লজি ব্যৱহাৰ কৰি বা কিছুমান এনেকুৱা টেকনিক ব্যৱহাৰ কৰি, যাৰ কাৰণে তাজমহল এটা ধুনীয়া অট্টালিকা বুলি আমি ক'ব পাৰোঁ, বা পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত আমাৰ তাজমহলো পৰে। কি এই টেকন'লজি ব্যৱহাৰ কৰিছিল, কেনেকৈ কি কৰিছিল, তাকে আজি অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিম। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমি চবে জানো যে শ্বাহজাহানে তাজমহল বনাইছিল নিজৰ প্ৰেয়সী মমতাজ মৰাৰ পিছত প্ৰেমটো অমৰ কৰি থাকিবৰ কাৰণে। আৰু সেইটো সময়ত প্ৰায় 1631 চনত তাজমহল বনাবলৈ ষ্টাৰ্ট কৰিছিল আৰু শেষ হৈছিল প্ৰায় 1651 চনত। মানে তাজমহল প্ৰায় 20 বছৰ লাগিছিল তাজমহল বনাওঁতে। আৰু সেইটো সময়ত শ্বাহজাহানে বহুত মিস্ত্ৰীবিলাক, যিবিলাক মিস্ত্ৰী বহুত ডাঙৰ ডাঙৰ মিস্ত্ৰীবিলাক মাতি আনিছিল, আৰু প্ৰায় 5000মান মিস্ত্ৰী আহিছিল তাজমহলটো বনাবৰ কাৰণে, প্ৰজেক্টটো ল'বৰ কাৰণে। আৰু সেইটো সময়ত এজন হেড মিস্ত্ৰী এজনেই আছিল উস্তাদ আহমেদ লহৰী। তেওঁ এই তাজমহলটো বনাইছিল 1631 চনত আৰম্ভ কৰিছিল আৰু 1631 খ্ৰীষ্টাব্দত আৰম্ভ কৰিছিল আৰু 1651 খ্ৰীষ্টাব্দত তাজমহলটো বনাই শেষ হৈছিল। প্ৰায় 20 বছৰ লাগিছিল। আৰু সেইটো সময়ত প্ৰায় 31 মিলিয়ন টকা, তাজমহলটোত প্ৰায় 31 মিলিয়ন টকা, 31 মিলিয়ন টকা খৰচ হৈছিল, আৰু যিটো বৰ্তমান 51 বিলিয়ন মান হ'ব। শ্বাহজাহানে যিমান টকা লাগিছিল সিমান টকা দিছিল তাজমহল বনাবৰ কাৰণে। প্ৰায় 20 বছৰ সময় লাগিছিল। চাওক, তাজমহল বনাইছিল যমুনা নদীৰ কিনাৰত, আৰু নদীৰ কিনাৰ মাটিবিলাক কিমান পলসুৱা হৈ থাকে এইটো আমি চবেই জানো। আৰু তেওঁলোকে কিছুমান তেতিয়াৰ দিনতে কিছুমান এনেকুৱা টেকনিক ব্যৱহাৰ কৰি বনাইছিলে। মানে কি কৰিছিলে, নদীৰ কাষত য'ত তাজমহল বনাইছিলে সেই তাজমহলৰ তলত দকৈ কুঁৱা খান্দি দিছিলে। মানে চাই লওক, মই আপোনাক এটা আঁকি দেখুৱাই দিছোঁ, চাই লওক। মানে এইখন হৈছে যমুনা নদী, এইখন যমুনা নদী, আৰু নদীৰ কাষত এইডোখৰতে বনাব লগা হৈছিল আমাৰ এইডোখৰতে বনাব লগা হৈছিল তাজমহল। মানে নদীৰ কাষৰ মাটিবিলাক বহুত পলসুৱা হৈ থাকে, সেইকাৰণে তেওঁলোকে কি কৰিছিলে, তেতিয়াৰ দিনতে কিছুমান দকৈ এনেকৈ কুঁৱা খান্দি দিছিলে, দকৈ কুঁৱা খান্দি দিছিলে, আৰু তাৰ ওপৰত এটা চিমেণ্টে, মানে আগৰ দিনৰ বালি কণী বাকলি তেনেকুৱাই হ'ব, চিমেণ্টে এটা প্ৰলেপ দিছিলে। আৰু এই মাটিখিনি ভাবক, এই কিমান ডাঠ হৈ যাব এই মাটিখিনি, এই চিমেণ্টে এনেকৈ প্ৰলেপ দি দিছিলে। আৰু সেইকাৰণে আমাৰ তাজ এতিয়াও সুৰক্ষিত। এই মাটিখিনিৰ ওপৰত এনেকৈ দকৈ কুঁৱা খান্দি তাজ বনোৱা হৈছিলে, আৰু ওপৰত এটা চিমেণ্টে প্ৰলেপ দি দিছিলে, আৰু তাৰ ওপৰতে আমাৰ তাজ বৰ্তমান বনি আছে। আৰু এইটো টেকনিক ব্যৱহাৰ কৰাৰ কাৰণে যমুনা নদীয়েও আজি তাজমহলক বৰ্তমান সময়তো একো অপকাৰ কৰিব পৰা নাই। কাৰণ বৰ্তমান সময়তো যদি বনাব লগা হ'লহেঁতেন নদীৰ কাষত এনেকুৱা টেকনিকে ব্যৱহাৰ কৰিলেহেঁতেন। কিন্তু বৰ্তমান টেকন'লজি ডেভেলপ হৈছে, কিন্তু সেইটো সময়ত ভাবি চাওক, মোগল মিস্ত্ৰীসকলে সেইটো সময়তে এইবিলাক টেকনিক ব্যৱহাৰ কৰি তাজমহলটো সুৰক্ষিত কৰি থৈছে। আৰু এটা তাজমহল বনাওঁতে এটা প্ৰব্লেম হৈছিলে কি, ধৰি লওক এইটো তাজমহল আৰু তাৰ কাষত যিবিলাক ওখ ওখ খুঁটা আছে, এই খুঁটাবিলাক কি হয়, যেতিয়া বনালে, যেতিয়া খুঁটাবিলাক বনোৱাৰ পিছত শ্বাহজাহানে যেতিয়া চাইছিলে, তেতিয়া খুঁটাবিলাক অলপ এনেকৈ তাজমহলৰ ফালে হাৱলি থকা দেখা পাইছিলে। তেতিয়া শ্বাহজাহানে কৈছিলে কি, এইবিলাক বেকা হৈ আছে, ভাঙি আকৌ নতুনকৈ বনাব লাগে। তেতিয়া মিস্ত্ৰীবিলাকে কি কৰিছিলে, এইটো কোনো বনোৱা প্ৰব্লেম নহয়, এইটো আমাৰ চকুৰ প্ৰব্লেম। যদি ওখ বস্তু এটা আমি এনেকৈ চাওঁ তেতিয়া অলপ বেকাকৈ দেখা যায়। তেতিয়া শ্বাহজাহানে কি কৰিলে, এইখিনি আকৌ ভাঙিলে, আৰু এই খুঁটাখিনি অলপ বেকাকৈ বনালে, যাতে আমি পোনকৈ দেখোঁ। এই বস্তুটো এনেকৈ থাকোঁতে অলপ বেকা হৈছিলে, কিন্তু এতিয়া অলপ অকণমান এনেকৈ বেকাকৈ বনালে, আৰু এতিয়া আমি পোনকৈ দেখোঁ। ইয়াৰ ফলত কি হয়, এক নম্বৰ পইণ্ট হয়, আমি তাজমহলটো ধুনীয়াকৈ দেখোঁ। আৰু 2 নম্বৰ পইণ্টটো হয়, যদি বাই চান্স কেতিয়াবা ভূমিকম্প আহে, তেতিয়া আমাৰ এই খুঁটাখিনি তাজমহলৰ গাত নপৰি বেকাকৈ পৰিব। এইটোৱে আছিল তাজমহলৰ ওপৰত কিছুমান টেকন'লজি ভিডিঅ'। অকণমান আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।